নমস্কাৰ সকলোকে মই শৰৎ ৰাগ অসম আৰু বানপানী বহুত বছৰ ধৰি এনে ধৰণৰ বাতৰিসমূহ চলি আহিছে। বানপানীৰ বাবে প্ৰতি বছৰে অসমৰ লোকসকলে গৰু গাইকে ধৰি নিজৰ সা সম্পত্তি আৰু ইয়াৰ উপৰিও বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাৰ বেদনা ভুগিবলগীয়া হয়। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় কি? চৰকাৰে এনেধৰণৰ সমস্যাবোৰ শেষ কৰিব নোৱাৰেনে? আৰু নৰ্থ ইষ্টখনত আটাইতকৈ বেছি বানপানী হোৱাৰ কাৰণ আপোনালোকে কি বুলি ভাবে? চাওঁ আহক এই ভিডিঅ'টোত। প্ৰতি বছৰে দেখিব গুৱাহাটীত মাত্ৰ এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বানপানী। গুৱাহাটীৰ দৰে ইমান এখন উন্নত চহৰত প্ৰতিজন লোকে ভোগা আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে কৃত্ৰিম বানপানী। মাত্ৰ এজাক বৰষুণ দিলেই ক'তো ওলাই যাব নোৱাৰা অৱস্থা হয় মাত্ৰ এই কৃত্ৰিম বানপানীৰ বাবে। এই কৃত্ৰিম বানপানীৰ কাৰণ কি হয়তো সকলোকে বহলাই কোৱাৰ তাৰ প্ৰয়োজন নাই। এই পানীখিনি ওলাই যাব নোৱাৰাৰ বাবে প্ৰতি বছৰে কৃত্ৰিম বানপানীৰ সমস্যা ভুগিবলগীয়া হয় প্ৰতিজন গুৱাহাটীবাসী। এই সমস্যাটো কিমান বছৰৰ পৰা ভুগি আহিছে আৰু কিমান বছৰলৈ ভুগিব লাগিব তাৰো ঠিক নাই। বাৰু আমি কৃত্ৰিম বানপানীৰ পৰা ওলাই আহোঁ। লখিমপুৰ, ধেমাজি, দৰং, মাজুলীকে ধৰি অসমৰ প্ৰায় সংখ্যক ডিষ্ট্ৰিক্ট এই বাৰিষা সময়ছোৱাত বানৰ প্ৰভাৱত পৰে। আৰু কোনো পৰিয়ালে নিজে কষ্ট কৰি নিজৰ সাঁচতীয়া ধনেৰে বনোৱা ঘৰখনকে ধৰি গৰু, গাই, হাঁহ, কুকুৰা আৰু কেতিয়াও ঘূৰাই নোপোৱা নিজৰ আপোনজনক হেৰুৱাবলগীয়া। কষ্ট কৰিলোঁ দেউতা মই চবেই কষ্ট কৰি বনাইছিলোঁ, হাজিৰা কৰি বনাইছোঁ ঘৰত। চকুৰ আগত গুচি গ'ল। প্ৰতি বছৰে আপোনালোকে বাতৰিসমূহত বানপীড়িত লোকসকলে কোনোৱে নিজৰ আপোনজনক হেৰুওৱা বাতৰিসমূহ প্ৰতি বছৰে দেখিবই। ভিন্ন প্ৰান্তৰ 3জনকৈ লোকে প্ৰাণ হেৰুৱালে বলিয়া বানত। আৰু কিছুমান এনেকুৱা ধৰণৰ বাতৰি দেখিব যে কিছুমান গাঁৱৰ লোক খহনীয়াৰ বাবে অন্য ঠাইলৈ উঠি যাবলগীয়া হয় আৰু দুই এখন গাঁও সম্পূৰ্ণ পানীৰে বুৱাই পেলায় আৰু পাছলৈ ধৰিবই নোৱাৰিব যে তাত এখন গাঁও আছিল। আৰু এই ক্ষেত্ৰত যদি আপোনালোকে মাজুলীলৈ চাই, মাজুলীটো যথেষ্ট গৰাখহনীয়া হয়। তাৰে ভিতৰত যদি কোৱা হয় ভকত চাপৰি অন্যতম। ভকত চাপৰিৰ লোকসকলে এই সমস্যাসমূহ প্ৰতি বছৰেই ভুগি আহিছে। প্ৰতি বছৰে তেওঁলোকে সামাজিক মাধ্যমতেই হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ ফ্ৰণ্টতেই হওক তেওঁলোকে প্ৰতিবাদ কৰি আহিছে। কিন্তু তাৰ সমাধান কিন্তু বৰ্তমানলৈকে তেওঁলোকে পোৱা নাই। কেৱল মাজুলীবাসীয়ে নহয়, বিভিন্ন জিলাৰ বিভিন্ন লোকসকলে এনেধৰণৰ সমস্যাসমূহ ভুগি আহিছে। ইয়াৰ উপৰিও বাৰিষা সময়ত মাথাউৰিসমূহ ভাগি যোৱাৰ ফলত বিভিন্নখন গাঁও একেলগে জলমগ্ন হৈ এনেকুৱা ধৰণৰ জলপ্ৰলয়ৰ সৃষ্টি কৰে সকলোৱে দেখিছে, যাক বেলেগকে কোৱাৰ একো প্ৰয়োজনেই নাই। চৰকাৰে যিদৰে মাথাউৰিসমূহ নিৰ্মাণৰ বাবে এটা বৃহৎ প্ৰজেক্ট হাতত লৈছে, ঠিক তেনেদৰে গৰাখহনীয়াসমূহ ৰোধৰ বাবে এটা বৃহৎ প্ৰজেক্ট হাতত লোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু আপোনালোকে বাৰু ভাবি চাইছেনে, কেৱল নৰ্থ ইষ্টতে ইমান বেছি বানপানীৰ সন্মুখীন কিয় কৰিবলগীয়া হয়? ইয়াৰ কাৰণ বহুকেইটা আছে। যদি তাৰে ভিতৰত কেইটামান প্ৰধান কাৰণ কোৱা হয়, তাৰে ভিতৰত প্ৰথম কাৰণটোৱে হৈছে ক্লাইমেট চেঞ্জ। সকলোৱে জানে যে আটাইতকৈ বেছি উত্তৰ পূৰ্বাঞ্চলতে বৰষুণ হয়। মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ আৰু অত্যাধিক পৰিমাণে বৰষুণ দিয়াৰ ফলত জলস্তৰৰ বৃদ্ধি পায়। দ্বিতীয়টো কাৰণ হৈছে পাহাৰীয়া ভূ-প্ৰকৃতিসমূহ। অসমেই হওক বা উত্তৰ পূৰ্বাঞ্চলখনেই হওক গোটেই পাহাৰ পৰ্বতেৰে আগুৰা। যেতিয়া মেঘালয়তে হওক বা অৰুণাচলতে হওক যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ দিব, সমতল ভূমিলৈ আহোঁতে খুব টাইম নালাগে আৰু তাৰ লগে লগে জলস্তৰসমূহ বৃদ্ধি পায়। 3 নম্বৰটো হৈছে ডিফৰেষ্টাইজেশ্যন। ডিফৰেষ্টাইজেশ্যন কেৱল বানপানী বুলি নহয়, ডিফৰেষ্টাইজেশ্যনৰ ফল হিচাপে সকলো আহে। জীৱ জন্তুৰ থাকিবলৈ ঠাই কওক বা গ্ল'বেল ৱাৰ্মিঙেই কওক বা এয়াৰ পলিউশ্যনেই কওক, গ্লেচিয়াৰ গলিবলৈ ধৰা কৰক, মুঠতে ডিফৰেষ্টাইজেশ্যনৰ ফল হিচাপে সকলো আহে। আৰু চতুৰ্থটো কাৰণেই হৈছে বৃহৎ নদী নৈকী ব্যৱস্থা। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ অসমৰ সোঁমাজেৰে পাৰ হৈ গৈছে আৰু ইয়াৰে ট্ৰিবিউটৰীসমূহ জীয়াঢল, কপিলী, সোৱণশিৰি, দিহিং আদি উপনদীসমূহ অসমৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্টকে চুই গৈছে। আৰু যেতিয়া এই নদ নদীসমূহত ফেনে ফুটুকাৰে পানী বাঢ়ে, ইয়াৰ লগতে পৰ্বত পাহাৰৰ পৰা অহা পানীসমূহকে ধৰি অসমৰ অধিকাংশ জিলাই বানৰ কবলত ডুব যায়। আৰু যদি 5 নম্বৰটোৰ বিষয়ে কোৱা হয়, সেইটোৱে হৈছে বৃহৎ নদী বান্ধসমূহ।
কৈছে যে বাৰিষাৰ সময়ত নদ নদীসমূহত ভেনে ফুটুকাৰে বাঢ়ি নদ নদীসমূহ সম্পূৰ্ণৰূপে ভৰ্তি হৈ থাকে আৰু যেতিয়া নদী বান্ধসমূহে বৃহৎ আকাৰৰ পানী যেতিয়া এৰি দিয়ে তেতিয়াই অসমখনত এটা জলপ্ৰলয়ৰ সৃষ্টি হয়। এনেধৰণৰ সমস্যাসমূহৰ বাবে নৰ্থ ইষ্টত প্ৰধানকৈ অসমত বানপানীৰ দৰে এটা বৃহৎ দুৰ্যোগ প্ৰতি বছৰে ভুগিবলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰে এই দুৰ্যোগটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰে, কিয়নো বাৰিষাত বৰষুণ দিবই বা নদীত পানী বাঢ়িবই, সেইটো সত্য। কিন্তু চৰকাৰে এইটো মন কৰা উচিত, যিখিনি স্থানত অত্যাধিক পৰিমাণে গৰাখহনীয়া হয়, যোনবোৰ ঠাইৰ পৰা মানুহে জীয়া যতনা ভুগি প্ৰতি বছৰে প্ৰতিবাদ কৰি আছে, সেই স্থানসমূহত যিকোনো প্ৰকাৰে বা যিকোনো পদ্ধতি অৱলম্বন কৰিয়ে সেই গৰাখহনীয়াসমূহ ৰোধ কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত ল'ব লাগে। আৰু মাথাউৰিসমূহ, বহুখিনি মাথাউৰি বাৰু শক্তিশালী ৰূপতে বনাই থকা হৈছে, কিন্তু তথাপিও যোনখিনি মাথাউৰি অলপ হ'লেও শংকা আছে সেই মাথাউৰিসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে। আৰু প্ৰধানতঃ এই নদী বান্ধসমূহৰ ওপৰত চকু দিব লাগে। মানুহক এলাৰ্ট নকৰাকৈ নদী বান্ধখিনি খুলি দিয়াৰ ব্যৱস্থাটোৰ ওপৰত চকু দিব লাগে, কাৰণ প্ৰতি বছৰে বান্ধসমূহ খুলি দিয়াৰ ফলত মানুহে কেনেকুৱা ধৰণৰ জীয়া যাতনা ভুগিবলগীয়া হৈছে সকলো লোকেই দেখিছে। দেখাততো বাৰু বহুতো লোকেই দেখিছে, কিন্তু মাত্ৰ যোনসকলে ভুগিছে মাত্ৰ সেইসকলে জানে। মই যিমানকেইটা পাৰোঁ সিমানকেইটা দিশ কভাৰ কৰিব চাইছোঁ, কিন্তু এনেকুৱা নহয় যে সকলোবোৰ দিশ কভাৰ কৰিব পাৰিছোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা দিশ দৃষ্টিগোচৰ হৈছে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। তেনেহ'লে লগ পাম অন্য এটা ভিডিঅ'ত। সকলোলৈ মৰম আৰু ধন্যবাদ। জয় অসম।